এভৰিৱান, মই সংগীতাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 7 মে গুৱাহাটীত ইলেকশ্যনৰ বঁটা বলিয়াই আছে। যিহেতু এজন ভাৰতীয় নাগৰিক হিচাপে মোৰো দায়িত্ব ভোট গ্ৰহণ কৰাৰ, তো ময়ো ওলালোঁ ভোট দিবলৈ বুলি। আহি পালোঁ মোৰ ভোট কেন্দ্ৰ। দেখিছেই নহয় লাইনটো। এই লাইনত 1.5 ঘণ্টা ধৰি থিয় হৈ লৈ ভোট দিবলৈ গৈছোঁ। ভাবি চাওক, নৰ্থ গুৱাহাটীৰ পৰা গুৱাহাটীলৈকে কিমান কষ্ট কৰিছোঁ। এফালে বৰষুণ দিয়াকেও মানুহখিনিৰ খুব ৰং লৈ আছে। এবাৰ ছাতি খোলা, এবাৰ ছাতি বন্ধ কৰা, আকৌ মাজতে ৰ'দ। 1.5 ঘণ্টা পাৰ হোৱাৰ পিছত এইবাৰ আহিল মোৰ পাল। যিহেতু ভিতৰত ফোন নিব নিদিয়ে, তো বাহিৰৰ পৰাই আপোনালোকক এবাৰ দেখাই দিলোঁ পৰিস্থিতিটো কেনেকুৱা হৈ আছে। তো ভিতৰত সোমালোঁ, দেখিছে নহয়। মই ভোটটো কাক দিলোঁ আপোনালোকক নেদেখালোঁ, কাৰণ এইটো চিক্ৰেট হৈ থাকক মোৰ মাজতে। তো ভাৰতীয় নাগৰিকৰ দায়িত্ব পালন কৰি ডাইৰেক্ট ওলালোঁ কিবা এটা খাবলৈ বুলি। 1.5 ঘণ্টা লাইনত থিয় হৈ থাকি বহুতেই ভোক লাগিল, তো এখন ৰেষ্টুৰেণ্ট বিচাৰি ওলাই গ'লোঁ। তাতে যি পালোঁ তাকে খাই ওলাই দিলোঁ ঘৰলৈ বুলি। ঘৰলৈ আহি থাকোঁতে দেখিলোঁ এটা মস্ত জাম, গাড়ীৰে নে মানুহৰে চাব। তো তাতে গম পালোঁ যে মামা আহিছে সমষ্টিত ভোট দিবলৈ, মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিত ভোট দিবলৈ আহিছে। ৰজাটো সদায় ৰজাই হৈ থাকিব, তো আমিতো প্ৰজা, আমি লাইন ধৰিয়েই যাব লাগিব য'তেই নহওক। বাকী বাদ দিয়ক, আপোনালোকে নিজৰ ভোট সাব্যস্ত কৰিলে নে নাই কমেণ্টত জনাই দিব। যিহেতু আমাৰ এইটো অধিকাৰ, আমি কৰাটো বহুতেই জৰুৰী। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।